আমি বাগানে যাও মাছ আনোগে পান দসুগে নমস্কাৰ আমাৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ওলাইছোঁ বজাৰলৈ মাছ আনিবলৈ বুলি। আপোনালোকক আজি মাছৰ ৰেচিপি এটা দেখাম বুলি ভাবিছোঁ। আমাৰ ভিডিঅ'টো চাই থাকিব দেই, কৈ দিয়া ভিডিঅ'টো চাব দেই। আমি আজি ধুনীয়া ৰেচিপি এটা বনাম, কৈ দিয়া। এয়া আমি বজাৰৰ পাই গ'লোহি আহি। এখন ইমান কিনাই দিলেও কৈছে মাছ 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 আমি বজাৰৰ পৰা আহিলোগে, মাছ আনিলোঁ, তাৰপৰা এইটো ধনিয়া, তাৰপৰা বিলাহী, বাকীবিলাক ঘৰত আছে বাৰু। মাছটো চাওঁ, মাছটো এইটো বহুত দাম মাছৰ। কি বনাবা আজি এইটো? এইটো আপোনালোকে চাই থাকক কি বনাই। একদম প্ৰথমবাৰ একদম লাষ্টলৈকে স্কিপ নকৰাকৈ চাই থাকিব। মাছটো পিচ পিচকৈ কাটি ল'ব লাগিব। এই মাছকেইডোখৰ পিচ পিচ কৰি ল'লোঁ। ক'ত সোমাইছা চাওঁ? চাওঁ অংকিতা কি বনাইছে। এয়া মই এইখিনি চব যোগাৰ কৰি ল'লোঁ। তাৰপিছত এই হালধি পাত মই ঘৰৰ পৰা লৈ আহিছিলোঁ এইখন, আৰু বিলাহী, টেঙা আগ দুটামান, তাৰপৰা এইটো নহৰু, এইটো ধনিয়া পাউডাৰ, তাৰপিছত জলকীয়া, জালুকৰ গুড়ি, তাৰপৰা এইটো বিলাহীটোৱে আদাখিনিয়ে নহৰুখিনিয়ে এনেকৈ কৰি পেলাই মিক্সিত দি দিলে হ'ল। আদাই নহৰুৱে দি দিছোঁ লগতে। এইজনী ক'ত উঠি লৈছে? তুমি তাত উঠি ল'লে মামীয়ে কেনেকৈ বনাব? মামী বহুত উঠিলোঁ এতিয়া। মই এইখিনি হেৰি কৰিব লাগে ন, খোজকি নামা আকৌ দুষ্ট ছোৱালী এজনী। নামা আকৌ কোনে কৰিব এইখিনি? নহ'লে তুমি কৰিবা। মানুহ ভালকৈ নামা আকৌ তুমি। ধৰা, ভালকৈ ধৰা, পেলাই দিব এতিয়া মামীয়ে। ভাল ধৰি লোৱা। মই নাই ধৰা কথা। বফ নহয় এইখিনি, বিলাহী আৰু নহৰু আদা আছে। সেইখিনি এতিয়া আমি কিবা এটা কৰিম বুলি তুমি চাই থাকিবা দেই। ইমান জোকে ধৰিছা, ইমান জোকে ধৰিছা, লাহেকৈ ধৰা। উৰাল নকৰা, উৰাল নকৰা। খোৱা বস্তু দূৰত নকৰে নহয়, খোৱা বস্তু দূৰত নকৰে নহয় দেই। এইখিনি এতিয়া ইয়াত গোটেইখিনি মিক্স কৰি ল'ব লাগিব। নেমু চেপি দিছোঁ, এফালমান দি দিছোঁ। নেমুটো ৰস আছে ন পুৰা? বহুত ৰস আছে, এফালে হৈ যাব। এতিয়া ইয়াত মাছকেইডোখৰত ধুনীয়াকৈ লগাই দিব লাগিব। ভিতৰত সোমাই যোৱাকৈ ল'ব দেই। এডোখৰ হৈ গ'ল, বাকীকেইডোখৰো কৰি লওঁ। ইমান ধুনীয়া গোন্ধাইছে নহয়, এতিয়া নিসিজোতে ইমান ধুনীয়া। সঁচাকৈ বহুত ধুনীয়া গোন্ধ এটা আহিছে। অলপ দেৰি অলপ ঢাকি থৈ দিব লাগিব। কিমান সময় ৰাখিব লাগিব? এইখিনি খুব বেছি 15 মিনিট। নাচাওঁ, তুমি চোৱা। কি খাইছানো? কি খাইছা চাওঁ, দেখাই দিয়া হন।
গজা খাইছোঁ এতিয়া কোৱা গজা কেলে খুলি পেলালা ইমান ধুনুকে বান্ধি দিছিলোঁ মই হে কেলে খুলি পেলালা আকৌ নুখুলিবা পাতখিনি সৰু হ'ল আকৌ 15-20 মিনিটমান হ'ল মাছখিনি ঢাকি থৈ দিয়া আৰু এতিয়া বায়ে মাছখিনি পাতত দিবলৈ বুলি ধুনীয়াকৈ টোপোলা কৰি ল'ব লৈছে হালধি পাতত আপোনালোকেও এনেকৈ হালধি পাতত মাছ পাতত দি পিনে খাই চাবচোন বহুত ধুনীয়া লাগে খাবলৈ টেষ্টি হয় পুৰা তিনিটা টোপোলা কৰি দিলোঁ পাত আৰু নিমখ অঁ এইটো থাকিলে এইটো ফ্ৰাই কৰিব লাগিব এইটো প্ৰথমতে লিখি লোৱা এইটো অঁ এইটো লিখি লোৱা আকৌ সেইটো কি লিখিছা ইমান ধুনুকে পাৰিছা সঁচাকৈ পাৰিছা আকৌ এইটো লিখা এতিয়া এইটো অঁ সেই মাজত হ'ল সেনেকৈ হ'লে আকৌ সেইটোৱে কেনেকৈ হ'ব সেইটো হ'লে আকৌ বিটো লিখা দিয়া হৈ গ'ল সেইটো হ'ল এইটো হ'ল বোলো এইটো কি মাছ এইটো কি কি আকৌ এইটো মানুহ এইটো কি এইটো নাই ইমান ধুনুকে আঁকিছা তুমি কি আঁকিলা কি পখিলা ইমান ধুনীয়া গোন্ধাইছে হাতত দিয়া মাছটো একদম ধুনীয়া গোন্ধাই থাকে গোন্ধটোৱে ভাল লাগে পাতখিলা গোন্ধটো মাছ খোৱাৰ অপেক্ষাত ৰখি আছোঁ আমি এতিয়া বহি আছোঁ খোজকে পুৰা মোবাইল চাই আছে এইপিনে চাই দিয়া কেমেৰালৈ অকণমান হাই গৈ দিয়া আমাৰ ভিডিঅ'বিলাক চাব আকৌ আপোনালোকে দিয়া ভিডিঅ' চাব আকৌ ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কিয় নকৰে কৈ দিয়া আমাৰ চেনেলটো নহয় চেনেলটো কি দি থৈ দিছোঁ দেখিছে নাই আপোনালোকে খুন্দুনা দি থৈ দিছোঁ আধা হ'লে টোপনি ধৰিছে নেকি তোমাক তোমাৰ টোপনি ধৰিছে এইপিনে চোৱা আকৌ এতিয়া মাছডোখৰ ফ্ৰাই কৰি লওঁ
5 মিনিটমান বনালেই হৈ যাব। এইখিনি হৈ গ'ল। ডেৰ ঘণ্টামান বনোৱা হৈছে। খুলি চাওঁ কি বনিছে। কালাৰটো ধুনীয়া আহিছে। বিৰাট ধুনীয়া গোন্ধাইছে। এয়া আমাৰ আজি ৰেচিপি ৰেডি হৈ গ'ল। খাইছ পছি খাইছ? অঁ খাইছ? এইডোখৰ খাইছ, মই এৱাই দিছোঁ। কেনেকুৱা হৈছে অংকিতা? খাইছোৱাচোন। ধুনীয়া হৈছে কিন্তু দেই খাবলৈ। আপোনালোকেও বনাই পিনে খাবচোন। হেল্ডি হয়। অঁ ধুনীয়া ধুনীয়া আপোনালোকক ৰেচিপি বনাই দেখাম গৈ দিয়া। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমি বনাবলৈ চেষ্টাহে কৰি আছোঁ।